উন্নতম বিদ্যালয়সকলকে স্বাগতম। আৰু আজি হৈছে মনসা পূজা, মানে আমাৰ ইয়াত বাইহাটা চাৰিআলিত আমি বকুলতল পূজা বুলি কওঁ। মন্দিৰটো তাৰমানে বকুলতল জেগাখিনি প্লেচটোৰ নাম তাৰমানে বকুলতল বুলি কওঁ আৰু ননৰা বকুলতল হ'লে। আৰু আমি এতিয়া তাৰমানে তাত বকুলতল পূজাত তাৰমানে এই মনসা পূজা হয় আৰু বকুলতল নামেৰে বিখ্যাত আৰু জেগাখিনি তাৰমানে তাত মনসা পূজা হয় ডাঙৰকৈ হ'লে। মোৰ বেমাৰ তথাপিতো মই যাব ওলছোঁ আৰু চাওঁ বাৰু ভগৱানৰ হেৰিত যাব হ'লে। এতিয়া তাৰমানে দাড়িখিনি বহুতে বেয়া দেখা আছে, সেইকাৰণে মই বোলো বেমাৰ যিহেতু চুলি দাড়ি কাটিব পৰা নাই, চুলি দাড়ি কাটা নাই দেখি মই তাৰমানে এতিয়া ফুৰি মাথি ঘৰত আছোঁ। কেঁচি চেঁচি লৈছোঁ, এতিয়া দাড়িখিনি অলপ মিলাই লওঁ। তাৰপাছত দাড়িখিনি মিলি লৈ আপোনালোকক বকুলতল পূজালৈ লৈ যাই আছোঁ, চাই থাকিব। দাড়ি চুলি কাটি ৰেডি, এতিয়া পূজালৈ যাওঁ বলক, আপোনালোকেও যাব মোৰ লগে লগে। আৰু বকুলতলৰ পূজা আপোনালোককো দেখুৱাই আছোঁ পৰিৱেশ। তো চলিয়ে শুরু করতে हैं। মানুহৰ ভিৰত মানে চেণ্ডেলবোৰ এনেকৈ সাল সলনি হয়, সেইবাবে ইয়াত একপাত থৈছোঁ আৰু আগত একপাত থৈছোঁ। এনেকৈ তাৰমানে দুপাতে বেলেগ বেলেগকৈ থৈছিলোঁ, এনেকৈ য'ত বিচাৰি পাওঁ আৰু অতি সহজতে, সেইবাবে চেণ্ডেল দুপাত মই বেলেগ বেলেগ জেগাত থৈ দিছিলোঁ। তাৰপাছত ভোগ, তাৰপিছত তাতে চাৰিজনীয়ে ভোগ গ্ৰহণ কৰিছিলে। তাৰপাছত মইতো কৰিছিলোঁ, মোক কোনেও ভিডিঅ' কৰা নাছিলে। তাৰপাছত সিহঁতকে মই তুলি থৈ দিলোঁ মোৰ ভিডিঅ'ত। মানে তাৰমানে গোটাখিনি তোলা নহ'ল, কিন্তু ধৰি দিয়া নহ'ল। আৰু বিশেষকৈ বহুত মানুহ ইমান এই মানুহৰ মাজত তাৰমানে আমি সেই ব্লগ বনাব